নমস্কাৰ মোৰ আৰু এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে ভ্লগটো চাব বুলি নতুন ইউটিউবাৰ হয় অকমান সাপোৰ্ট কৰিব সকলোৱে এয়া হৈছে আমাৰ সোনা এই কাপোৰযোৰ মই নিজৰ মানে চুৰিদাৰ এযোৰ আছিলে নতুনে আছিলে টাইট হৈছে সেইকাৰণে টাইট ধুনীয়াকৈ এনেদৰে বনাই দিছোঁ ভালো নালাগে নতুন নতুন কাপোৰযোৰ যেতিয়া অকমান সৰু হৈ যায় পিন্ধিব নোৱাৰি বেয়া লাগি যায় আৰু মনত দুখ লাগে সেইকাৰণে ভাবিলোঁ সোনাৰ কাৰণে কিবা এটা বনাই দিওঁ তাইক ভালো লাগিছে ধুনীয়া লাগিছে দেখিছে ধুনীয়াকৈ সাৰাৰা আৰু এইটো ওপৰত কুৰ্তা বনাই দিলোঁ চুৰ্ণীখনো বনাই দিলোঁ তাৰে সৰু কৰি ভাল লাগিছে নে বাৰু আপোনালোকৰ ধুনীয়া আছে এনেদৰে ঘেৰ টাইপৰ মোৰ মানে কুৰ্তাটো আছিলে সেইকাৰণে তাইকো এনেদৰে বনাই দিলোঁ মানে একে দেখাত আছিলে দেখুৱাই দিম আপোনালোকক কি হ'ল বাকিখিনি কৰিলোঁ এদিনতে গোটেই কামখিনি কমপ্লিট কৰিব নোৱাৰোঁ চিলাই কাম যেহেতু ঘৰৰ কামবোৰ আছে সেইকাৰণে আৰু দুদিনত কমপ্লিট কৰিছোঁ আজি মানে এইখিনি লাষ্টখিনি বনালোঁ ভিডিঅ'ৰ বাকিখিনি কালিয়ে বনাই থৈছোঁ ভাল লাগছেনে এনেকুৱা সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে এনেকুৱা ড্ৰেছ চেছ বনাই ভাল লাগে মোৰ অকণমান শিকিছিলোঁ মই আগতে এয়া তাইক ভালো লাগিছে বনাওঁ আৰু মাজে মাজে তাইৰ কাৰণে কিবা কিবি সময় থাকিলে আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰি চাব পাৰে নিজৰ কাপোৰযোৰৰে মানে অকণমান হেৰি কৰি আৰু সৰু কৰি যেনেকুৱা আছিলে তেনেকুৱাই কিন্তু অকণমান সৰু কৰি বনাই ল'ব পাৰে আৰু মেচিন চেচিন ঘৰত আছে যদি দেখাই আছোঁ ৰ'ব মই কেনেদৰে চিলাই কৰিছোঁ অকণমান দেখুৱাই দিছোঁ এই কাপোৰযোৰ মানে এইযোৰ মোৰে কাপোৰ আছিল এনেকৈ মানে বনাইছিলোঁ কাপোৰযোৰ নতুনো হৈ আছে আৰু কাপোৰটো ভাল এবাৰ নে দুবাৰ পিন্ধিছোঁ কিন্তু মোৰ তাত মানে এইটো অকণমান টাইট হয় আৰু এইটো ওপৰৰ চলাটো মানে অকণমান টাইট হৈছে কাপোৰটো কিন্তু ধুনীয়া সোনা আৰু হৃদয় শুই আছে এইখিনি সময়তে কৰিব লাগিব নহয়তো মানে হৃদয় একদম দিগদাৰ কৰি থাকিব তেন্তে চাই থাকক ভিডিঅ'টো এয়া মই দুখনেই মানে ভৰিৰ হেৰিটো কাপোৰটো উলিয়াই ল'লোঁ পেণ্টৰ এতিয়া এইখিনি অকণমান সৰু কৰিব লাগিব এইটো ওপৰৰ ট্ৰাউজাৰটো এতিয়া দেখাত হাফ পেণ্ট টাইপৰ হৈছে ইয়াত লগাব লাগিব কাৰণ তাইতো সৰু তাইৰ যিটো মানে লেন্থ সেইটো হিচাপ কৰি ল'ব লাগিব যিটো মানে কঁকালৰ পৰা ভৰিলৈকে লেন্থ সেইটো হৈছে 25 চেণ্টিমিটাৰ আৰু ইয়াৰে আমি আঁঠুলৈকে ল'বলৈ হ'লে তাইৰ 15 ল'ব লাগিব এতিয়া তাততো আমি মানে 14 মানে 15 ইঞ্চ লৈছোঁ 1 ইঞ্চ বেছি কৰি গতিকে ইয়াত আমি ল'ব লাগিব 10 ইঞ্চ এইখিনি তলৰ হয় ডিজাইনটো 10 ইঞ্চ হ'লে এইখিনিতে পৰিব ইফালেতো মানে চিলাই নালাগে এইখিনি আছে বৰ্ডাৰ এইটো মেচিনত চিলালে বহুত টাইম যাব ৰখি সেইকাৰণে হাত চিলাই মাৰি যিমান মানে অলপ পেণ্টটোৰ মানে যিমানখিনি হৈছে যিমানখিনি বহল এখন ভৰি সিমানখিনি মানে বস্তু তুলি ল'ম হৃদয় মাতি আছে হৃদয় খাই আছে চকলেট মোক মাতি আছে বাৰে বাৰে হৃদয় চকলেট খাইছ এই যিটো তলৰ পাৰ্টটো মানে জলম লগোৱা পাৰ্টটো নেটৰ এই পাৰ্টটো মই হাত বেজিৰে ধুনীয়াকৈ এনেদৰে কোচ কৰি ল'লোঁ কাৰণ মেচিনত চিলাই কৰিলে বহুত সময় যাব এটা এটাকৈ কোচ দিওঁতে সেইকাৰণে এনেদৰে কৰিলে অকণমান সহজ হয় এয়া দুখন ভৰিৰে মই এনেদৰেই কৰি ল'ম এতিয়া যিটো ওপৰৰ পাৰ্ট সেইটো সৰুকৈ কাটিছিলোঁ সেইকাৰণে মাজৰ চিলাইটো আকৌ এবাৰ লগাই ল'ব লাগিব মই লগাই ল'লোঁ এতিয়া যিটো ওপৰৰ পাৰ্ট আৰু তলৰ জলমৰ পাৰ্ট এই দুয়োটা ধুনীয়াকৈ মই মেইন চিলাই দি এনেদৰে লগাই ল'ম দুটা কৰি চিলাই দিম মই ইয়াত কাৰণ নেটৰ পাৰ্টটোৱে টানি থাকিব ওপৰৰ পাৰ্টটো সেইকাৰণে দুটা চিলাই দি দিছোঁ মজবুত কৰি এতিয়া মই একেদৰে আনটো পাৰ্টো লগাই ল'ম ডাবল চিলাই দিম ইয়াতো ইয়া দেখিছে পেণ্টটো ৰেডি হৈ গ'ল এয়া আকৌ মই কুৰ্তাটো চিলাবলৈ লৈছোঁ তাইৰ বুকৰ সাইজ যিখিনি সেইখিনি ললোঁ তাৰে 4 ভাগৰ এভাগ ইয়াত জুখিব লাগিব আৰু লেন্থ লৈছোঁ 8 ইঞ্চ মেইন তাৰ পিছত 1/2 ইঞ্চ আৰু মাৰ্জিনৰ কাৰণে লৈছোঁ মানে দুও সাইডে চিলাই কৰতে গুছি যাব
এতিয়া গল লৈছোঁ ইয়াত 2 ইঞ্চ আৰু দটো লৈছোঁ 3 ইঞ্চ আগৰ ফালে ইয়াত 3 ইঞ্চত মাৰ্ক কৰিছোঁ এতিয়া আৰ্মহল লৈছোঁ 5 ইঞ্চ যেহেতু তাই সৰু ছোৱালী এতিয়া সকলো চিনকেইটা ধুনীয়াকৈ লগাই জৰা লগাই দি এনেদৰে কাটিং কৰি লৈছোঁ মই এতিয়া যেটো আগৰ পাৰ্ট হেইটো ইয়াত থৈ দিছোঁ আৰু পিছফালৰ পাৰ্টটো গলটো অকমান দ ৰাখিছোঁ সেইকাৰণে আকৌ এবাৰ কাটিং কৰি ললো আৰু আগফালৰ পাৰ্টটোৰ মানে আৰ্মহলৰ অকমান দকৈ ৰাখিছোঁ ৰাখি কাটিং কৰি লৈছোঁ এতিয়া এনেদৰে তলৰ পাৰ্টটোত কোচ কৰি লম এয়া মোৰ ৰেডি হৈ গ'ল চাৰিও সাইডে সমানকৈ মানে কোচগিলাক পৰিছে এতিয়া আমাৰ হৃদয় মই চিলোৱা দেখা পাই হিও ইয়াত বহি ধুনীয়াকৈ চিলাই কৰি আছে কাপোৰ এতিয়া ইয়াৰ মানে যেটো কাখৰ চিলাই সেইটো লগাই লম জুখি লৈ ককালখন যিমান মানে এইখিনি জুখি লম এতিয়া সোনাও আহিছে মানে তাই টোপনিৰ পৰা সাৰ পালে তাইক পঢ়াই দিব লাগে পঢ়াইও দি আছো কাপোৰৰ চিলাই কৰি আছো এতিয়া ওপৰৰ পাৰ্টটো সকলোখিনি মানে চাৰিওফালৰ ফিনিশিংখিনি কৰি লম হৃদয় উৎপাত কৰিয়ে আছে আহি আছে খবৰ লবলৈ এয়া ওপৰৰখিনি জইন কৰি লৈছোঁ ওপৰৰ যি চিলাই খাৰ নে কান্ধৰ বুলি কয় সেই চিলাইটো জইন কৰি লৈছোঁ আৰু এতিয়া এইফালে এনেদৰে মুৰণি মাৰি দিম আৰ্মহলৰ ফালে আৰু গলৰ ফালেও ঠিক তেনেদৰে মুৰণি মাৰি ল'ম যেহেতু সৰু ছোৱালী হয় এনেদৰে দিলে হৈ যাব এতিয়া এই পাৰ্টটোৰ লগত ককালৰ তলৰ পাৰ্টখিনি জইন কৰি ল'ব লাগিব এয়া মই এনেদৰে লৈছোঁ ওলটা ফালে দি এয়া হৃদয় আহিছে পানী খাবলৈ খেলি এতিয়া সাইজটো আৰু অকমান জুখি লম কাৰণ অকমান ডাঙৰকৈ কাটা হয় মোৰ ভয়ও লাগে সৰু হৈ যাব বুলি সেইকাৰণে অকমান ডাঙৰকৈ কাটি লৈছোঁ এতিয়া তাই যিমান সাইজ বুকৰ তাৰে 4 ভাগৰ এভাগ ইয়াত লৈছোঁ সেইমতে এতিয়া দুটা সাইডত চিলাইটো লগাই লম এতিয়া এই পাৰ্ট দুটা এনেদৰে জইন কৰি লম ইয়াতো এটো জইনটোত যেটো আছে তাত এনেদৰে লগাই লৈ এইটো ষ্টিচ কৰি লম এয়া কুৰ্তাটো ৰেডি হৈ গ'ল এই গলৰ চাৰিওফালে লেজ যে থাকে সৰু তেনেকুৱা লগাই দিলে ভাল লাগিব মোৰ এতিয়া মানে পোৱা ঠাইত নাই পালে মই লগাই দিম এয়া চুৰ্ণীখনো ৰেডি কৰিলোঁ যিহেতু তাই সৰু হয় চুৰ্ণীখন মই দুভাগ কৰিব লগা হৈছে আৰু এভাগত পটিটো লগাই দিলোঁ ভাল লাগিছেনে বাৰু আপোনালোকৰ ভিডিওটো যদি চাই ভাল লাগিছে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ বিদায় ললো লগ পাম আন এটি vlogত